কইনা ভনীয়েকো অকণমান দেখুৱাই দিছোঁ সঁচাকৈ পাই কামকে কৈ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভাগিনৰ বিয়া সিদিনা আপোনালোকক দেখুৱালোৱে এটা ভিডিঅ' আজি ছেকেণ্ড ভিডিঅ'টো দেখাবলৈ লৈছোঁ জোৰোণ দিবলৈ ওলাইছোঁ আমি সকলো এতিয়া 10টা বাজিছে 10:45 জোৰোণ পিন্ধোৱা সময় গতিকে লৰালৰিকৈ সকলোৱে ঘৰৰ পৰা এতিয়া জোৰোণ পিন্ধাবলৈ ওলাই আহিছোঁ আমি আজি ইয়াত কিয় উপস্থিত হৈছোঁ আপোনালোকে নিশ্চয়কৈ বুজি পাইছে আপোনালোকৰ কইনা ছোৱালীজনী আমি আজি বিবাহ কাৰ্য সম্পন্ন কৰিম তাৰ উপলক্ষত আজি জোৰোণৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু এই জোৰোণ ভাগত দৰা ঘৰৰ পৰা বৰ ঘৰৰ পৰা কইনা ঘৰলৈ দুই এপদ বস্তু আহিছে সেই উদ্দেশ্যে সকলোৱে সহযোগ কৰিব বটল 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 লোৱা বটল এটা তাত দিয়া দেই মা হালধি দিব লাগিব বাকীটো দিবগৈ লাগিব গা ধুৱাওঁতে
তাহাঁতি কেনেকৈ ধুৱে ধুব আৰু তাহাঁতৰ নিয়ম। থৈ লওঁ। হ'ল খোৱা খোৱা যিটো এটা খোৱালেই হ'ল। তিনিবাৰ মৰম অকমান খাইছো দেই আৰু মই খাব লাগিব আজি মিঠা লগাইছো আৰু দেই আমাক আহিলে গুৰুত্ব দিবা মৰম অকণ কৰিবা আমাক ভালকে মাতবোৰ কৰিবা এইবাৰ মাকক মান ধৰা পৰ্ব চলিছে। সেইকাৰণে আমি যেনেকৈ পাৰিছোঁ তেনেকৈ ভাল কৰিছোঁ। আজি বিহনি লওক আপোনাৰ সেয়া বস্তুবিলাক আপুনি গ্ৰহণ কৰক। কোচত দি দিয়ে মা আৰু ঢাৰি এখন আনচোন ঢাৰি এখন দি দিয়া আমাৰ জোৰোণ শেষ হ'ল। এতিয়া আমি ঘৰলৈ যাওঁ। কইনাই আমাক আগবঢ়াই দিছে। এতিয়া দৰা পঠিয়াব লাগিব নাই ৰাজশ্ৰী? লাগিব। ঠিক আছে, আমি পঠিয়াই দিম। চব যিখিনি দিছে খোৱা খোৱা পেটৰ অসুখ কৰি দিম। দৰা নাহে আৰু আহিছোঁ দেই সকলোকে কৈছোঁ।